ঘটনাটো সিহঁতে মাৰপিট কৰি বহুতক মাৰিছে। তেতিয়া আমাৰ প্ৰশাসনৰ ওপৰত অনুৰোধ, পূৰা তদন্ত কৰি এইটো ন্যায় বিচাৰ হ'ব লাগে। মানে সিহঁতৰ কিবা কাজিয়া লাগি তাৰ হাজবেণ্ডে মাৰিছিল, বক্কৰ আবু বক্কৰ নাম ল'ৰাটোৰ। এটা দুখজনক ঘটনা হৈ গ'ল, কাৰণ যোৱা 20 তাৰিখত এজনী মানে তিৰিক তাৰ নিজৰ ৱাইফক ঘৰত বান্ধি, হাত বান্ধি, মুখত সোপা দি এনেকুৱা ধৰণৰ লাঠি দি মাৰিছে যে 20 তাৰিখৰ ঘটনা কৰাৰ পিছত হস্পিটেলত লৈ গৈছে ফকৰিয়াগ্ৰামৰ পিছত গুৱাহাটীত লৈ গৈছে, গুৱাহাটীৰ পৰা আপোনাৰ কোচবিহাৰ শিলিগুৰি লৈ গৈছে আৰু শিলিগুৰিৰ পৰা ডেড বডি ঘূৰাই লৈ আহিছে। তো আমি শুনি আছোঁ আজি ইয়াৰ মানে গাঁৱৰ মানুহে কৈ আছে যে যৌতুক বিচাৰি বহুত দিনৰ পৰা ইয়াৰ অত্যাচাৰ কৰি আছে। তো যোৱা যি 20 তাৰিখত মাৰিছে, সেই 20 তাৰিখত মাৰাৰ পিছত আজি ডেড বডি যে ঘৰত লৈ আহিছে, এইটো এটা গাঁৱৰ কাৰণে এটা দুখজনক ঘটনা। আৰু গোটেই গাঁৱৰ মানুহে এই মৃত্যুৰ মানে প্ৰতিবাদ কৰি আছে, যাতে অতি সোনকালে পুলিচে ইয়াৰ তদন্ত কৰি আসামীক শাস্তি দিয়ে আৰু ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা যাতে অতি সোনকালে এখেতক মানে ফাঁচীত ওলমায়, এইটো এই গাঁৱৰ অঞ্চলবাসী ৰাইজৰ মানে দাবী। মঞ্জুমা বেগম কাই ওটা তোমার কাই হয়? বু হয়। হ্যাঁ বু বইনি হয়। হ্যাঁ কেনেকে কেনেকে হয়েছে ঘটনাটো? এই যে আবু বকর সিদ্দিক, কাই ওটা? এই যে মোর ভাইসেব ভাইসা মানে হাজবেন্ড, বোন জামাই। হ্যাঁ ঠ্যাং হাত বান্ধিছিল, আবু বকর বান্ধি এই যে মুখ ঢিপলে দিছিল, দিয়ে এই যে ডাঙাছিল বাটাম দিয়ে। পিছত তারপরে এই যে মই মোর এই যে আবু বকরের মা মোক আসি নিয়ে গেছিল, নিয়ে যে এটি শতে দিছিল। আরেকবার ফির মুই উঠি আসি দেখুন যদি বউ মাটির সুতি আছে, বমি করছিল। তারপরে ফির গুড়ে আনি দিছিল, আমি তো ফির ভাইসে আবু বকর নিয়ে যে ফেলে দিয়েছে। তারপরে মোক এই ঘর আনি থুছিল আর আমরা দুধ দিছিল আবু বকর হল। তুই মারছে তো তোর বোন সিরিয়াস হয়েছিল নাকি? বেমার হয়েছিল? না বেমার হয় না, মানে ব্যথা পাইছিল? হ্যাঁ ডাঙা ছিল ইলের জন্য। তো নিয়ে গেছে কত নিয়ে গেছিল ট্রিটমেন্টত? কোকরাঝাড়। আচ্ছা তারপর কি হয়েছে? মারা গেছে নাকি? কোকরাঝাড়ের থাই রেফার করছে গুয়াহাটি ভাঙা হসপিটাল, ওর থাকি এই যে বেঙ্গলের থাই ফির এই যে কুচবিহারের থাই শিলিগুড়িত মারা গেছে। মারা গেছে না? কোন দিনে মারা গেছে? রবিবার। আজি যেটো ঘটনা হৈছে একচুৱেলি ঘটনাটো 20 তাৰিখতে হৈছিলে। হাজবেণ্ডে তেওঁৰ ৱাইফক বেয়াকৈ মাৰপিট কৰিছিলে আৰু তেওঁক ইয়াৰ পৰা ফকৰিয়াগ্ৰাম হস্পিটেল, তাৰপিছত গুৱাহাটী, এনেকৈ কোচবিহাৰ শিলিগুৰিলৈকে লৈ গ'ল। কিন্তু তাৰপিছতে তাত মানে তেওঁৰ মৃত্যু হ'ল। একচুৱেলি আমি এতিয়ালৈকে তদন্ত কৰি যিখিনি পাইছোঁ যে বহুত দিন ধৰিয়ে তেওঁক মানে অত্যাচাৰ কৰি আছিলে যৌতুক বিচাৰি, আৰু তাৰে পৰিণাম আজি এইটো এতিয়া আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। বাকী তাৰপিছত যি পাওঁ সেইটো জনাম। ল'ৰাটোতো পলাতক হৈ আছে, কিন্তু আমি চ'ৰ্চ লগাইছোঁ অলৰেডি আৰু আমি ধৰিবলৈ সক্ষম হ'ম।